নমস্কাৰ, এই ভিডিঅ'টো হৈছে ৰান্ধি ভাল পোৱা প্ৰতিজন মানুহৰ বাবে। এয়া হৈছে আলু, মটৰ, বিলাহীয়ে দি বনোৱা মাছৰ জোল। প্ৰথমে এয়া তেলত পিঁয়াজ দিছোঁ, এয়া পাঁচফোৰণ অলপ দিছোঁ, এয়া মটৰ, আদা নহৰু পিচি থৈছিলোঁ, আলু আৰু তেজপাত, এয়া নিমখ, অলপ চেনি, এয়া হালধি, এয়া অলপ জিৰা গুড়ি, আজৱাইন আৰু জলকীয়া দিছিলোঁ। অলপ দেৰি ভজাৰ পিছত মই বিলাহী দিছিলোঁ। তাৰ পাছত বস্তুখিনিয়ে তেল এৰাৰ পাছত পানীখিনি দিছিলোঁ। তাৰপিছত মেথি পাত দিছিলোঁ আৰু ধনিয়া পাত দিছিলোঁ। এয়া উতলিবলৈ দিলোঁ। অলপ ডাঠ হোৱা যেন লগাৰ পাছত অফ কৰি দিম। মাজে মাজে আলু অলপ ভাঙি দিছোঁ। এইখিনি হৈ গৈছে। এয়া খাব পৰা হৈ গ'ল। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।